হেল্ল', নমস্কাৰ। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু দেখিছেনে আমি মই আৰু মোৰ ফ্ৰেণ্ড গৈ আছোঁ এক্সাম দিবৰ কাৰণে গুৱাহাটীত। এতিয়া মই অটো ৰিক্সাত উঠি পেলাই গৈ আছোঁ ষ্টেশ্যনলৈ, কাৰণ ট্ৰেইন দি যাম আমি সেইকাৰণে ট্ৰেইনৰ কাৰণে গৈ আছোঁ। আৰু কপালত কি আছোঁ নাজানো, কিন্তু ট্ৰাই কৰিছোঁ আৰু দিবৰ কাৰণে এক্সামটো কাৰণে কিবা এটাতো কৰি খাব লাগিব কিবা এটা হওক বুলিয়ে এক্সাম দিব গৈছোঁ। আৰু সকলোৱে চাগে যোনে যোনে এক্সাম দিছে সকলো চাগে আহিছে কিবা এটা আশা লৈ, আৰু সকলো আশা যাতে পূৰণ হওক, মোৰো আশা পূৰণ হওক, সেইটোৱে মই আল্লাহ আৰু ভগৱানৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰোঁ সদায়। আৰু আপোনালোকে মোৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব, আৰু সকলোৰ মা দেউতাক আশাবোৰ যাতে পূৰণ কৰে, সকলোৱে পূৰণ হয়, আল্লাই পূৰণ কৰিবলৈ আমাক ক্ষমতা দিয়ে, সেইটোৱে মই আল্লাহৰ ওচৰত সদায় কৈ থাকোঁ। আৰু এতিয়া মই ষ্টেশ্যন পালোঁহি। আমাৰ ষ্টেশ্যনটো এইটো ইমান মস্ত ষ্টেশ্যন, দেখিছে বহুত ডাঙৰ হয় ষ্টেশ্যনটো। আৰু এতিয়া মই ষ্টেশ্যনৰ ওচৰতে ৰখি আছোঁ, কাৰণ লগৰজনীও আহি পোৱা নাই, আৰু সেইটো কাৰণে মই তাইৰ কাৰণে ৰখি আছিলোঁ। সকলোকে এটা এটা জব লাগে জব হ'লে আৰু ভাল হয় আৰু আজিকালি যুগটোত চলিবলৈ হ'লে বহুত প্ৰব্লেম হৈ যায়, বহুত টকা পইচা দৰকাৰ হৈ যায়। সেইকাৰণে এটা সৰু সুৰা হ'লেও জব হ'লে ভাল হয়, আৰু সেইটো কাৰণে আমি চবেই মিলিজুলি এক্সাম দিব গৈ আছোঁ। আৰু এয়া মোৰ লগৰজনী হয় দীপা, তাইও গৈ আছে। আমি এতিয়া ষ্টেশ্যনতে ৰখি আছোঁ, ট্ৰেইন অহা অলপ দেৰি আছে, আৰু এই ষ্টেশ্যনত লাহে লাহে মানুহ ভৰি ভৰি আহি আছে। চবৰে এটা আশা চাকৰি কৰিম, চবৰে এটা আশা চাকৰি কৰিম। আৰু কাৰোবাৰ পেৰেণ্টছ আহিছে, কাৰোবাৰ ভাই ককাই পেৰেণ্টছ বুলিব চবৰে আহিছে, সেই চবৰে এটা এটা আশা লৈ কিমান টকা পইচা খৰচ কৰি, কোনোবাই দিন হাজিৰা কৰি টকা পইচা লৈ আহিছে, কোনোবা মাক বাপেকে গানৰ ঘৰত কাম কৰি টকা পইচা দিছে এক্সাম দিবলৈ, কিন্তু যেতিয়া কামটো নহয়, ছাকচেছ হ'ব নোৱাৰে, তেতিয়া বহুত দুখ লাগে। মোৰো তেনেকুৱাই হয়, মোৰো দুখ লাগে বহুত, কিন্তু উপায় নাই। আল্লাই যদি কপালত লিখা নাই কি কৰিম, আমিতো চেষ্টা কৰি আছোঁ পঢ়া শুনা কৰি চেষ্টা কৰি আছোঁ। চাক লাহে লাহে মানুহ ভৰি গৈছে। আমাৰ ষ্টেশ্যনত ইমানেই মানুহ হৈছিলে ক'ব নালাগে। আৰু ট্ৰেইনত কেনেকৈ উঠিম সেইটোৱে ভাবি পোৱা নাই, আৰু চাগে ভৰিয়ে আহিব ট্ৰেইনখন, কিন্তু উপায় নাই, কষ্টৰ ফল সদায় মিঠা সকলোৱে কয়। আৰু কিতাপতো পাইছোঁ, বা আমাৰ ডাঙৰ সকলেও কয় যে কষ্ট কৰিবা, সদায় লাষ্টত হ'লেও ফল পাবা। সেইকাৰণে কষ্ট কৰি হ'লেও যাব লাগিব, ইমান প্ৰখৰ গৰমত হ'লেও যাব লাগিব। চাওকচোন শৰীৰটোৱে টিপ টিপ কৰি আছে। আৰু মই সকলোকে কওঁ, সকলোৱে যাতে লাষ্ট মুহূৰ্তলৈকে চেষ্টা কৰি যাব, তেতিয়াই ফল পাব। ফল পাওক, ভগৱানে যদি লিখি থৈছে কপালত, তেতিয়াহ'লে ফলটো পাবই। আৰু যদি লিখা নাই, আৰু সেইটো আমি কিবা এটা নহয় কিবা এটা কৰি খাব লাগিব, কিন্তু চেষ্টা আপোনালোকে কৰি যাব লাষ্ট মুহূৰ্তলৈকে। যেতিয়ালৈকে আপোনালোকৰ টাইম থাকে তেতিয়ালৈকে আপোনালোকে চেষ্টা কৰি যাব। আৰু চাওক এতিয়া ইমান মানুহ, আৰু ষ্টুডেণ্টে ভৰি গৈছে গোটেই ষ্টেশ্যনটো, বহুত ষ্টুডেণ্ট হৈছে। আৰু মোৰ মুখত হাঁহিটো চাওকচোন, মই এটা মুখত হাঁহি লৈ গৈছোঁ যে কালি পৰীক্ষাটো ভাল হ'ব বুলিয়েই। বাৰু মানুহৰ মুখত সদায় হাঁহিটো ৰখাব লাগে, দুখ মনে থকাটো বেয়াই। ভিতৰি বহুত দুখ আছে, বহুত টেনশ্যন আছে, কি চাকৰি এটা নাই, ইমান পঢ়া শুনা কৰিলোঁ, তথাপিও মুখত এটা হাঁহি থাকিব লাগে। আৰু এয়া চাওক ট্ৰেইনত উঠি গ'লোঁ, ইমান ভিৰ, চিট নাই, আমি খাৰা হ'বও জেগা নাইকিয়া। চাওকচোন ইমান ভিৰ। ভিডিঅ' যেনে তেনে অকণমান কৰি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। ইমান কষ্টৰ, কোনে কোনে বাৰু এক্সাম দিছিলে, কোনে কোনে ইমান কষ্ট কৰিছে ক'বচোন, জনাবচোন দেই। এয়া চাওক, পিছত এটা দাদাই আমাক বহিবলৈ অকণমান জেগা দিলে, আৰু আমি দুইজনী বহি তাতে আহি আছোঁ, আৰু গৈ আছোঁ আৰু এক্সাম চেণ্টাৰ দিশে। এতিয়া আমি নামিলোঁ, নামাৰ পিছত কি আৰু, এতিয়া আমি যাম য'ত আমাৰ থাকিবলগীয়া জেগা, তালৈ যাম। এয়া চাওক, নামাৰ পিছত ইমান ৰ'দ, বাপৰে,
আৰু লাষ্টতো কওঁ মই, আপোনালোকে সদায় চেষ্টা কৰি যাওক। চেষ্টাৰ ফল এদিন নহয় এদিন পাব। বাই, লাভ ইউ অল, টেক কেয়াৰ।